ৰাইজে BPFক সুবিধা দিয়া হৈছে। 15টা বছৰ মামুলি কথা নহয়। 15টা বছৰ ৰাইজে তেখেতক মৰম কৰি পেলাই ৰাইজক সেৱা কৰিবৰ কাৰণে এটা পৰিৱেশ দিছিল। কিন্তু 15টা বছৰ তেখেতে যেনেকেই চৰকাৰখন চলালে, আজি 15টা বছৰ পাৰ হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত সম্পূৰ্ণ পৰিৱেশটো সলনি হৈছে। ইয়াৰ শান্তি সম্প্ৰীতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি সমন্বয় আজি দেখিবলৈ পাইছে। 30-40টা বছৰ আমাৰ BTR অঞ্চলত কি পৰিৱেশ আছিল সকলোৱে জানে। দুনিয়া জানিছিল ইয়াত বোমা ফুটি দাঙ্গা হাংগামা হয়। কিন্তু আজি এই 2020 চনৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো পৰিৱেশ আমি দেখিছোঁ, ইয়াৰ স্বাস্থ্যৰ কাৰণে মানুহে জানে, ইয়াৰ আজি ফুটবলৰ কাৰণে মানুহে জানে, ইয়াৰ শিক্ষাখণ্ডত জানে। আজি ইয়াত আলোচনা কৰি আমি মানে যিটো আমি কি কয় এইটো আমি ফেষ্টিভেল যিটো পাতোঁ, লিটাৰেচাৰ ফেষ্টিভেল ইয়াত পতা হয়, নলেজ ফেষ্টিভেল ইয়াত পতা হয়, সেইটোৱে চলিছে এতিয়া। এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ BTR অঞ্চলৰ ফুটবলৰ যিটো টেম্পো, সেইটো দেখি পেলাই তেখেতে ক'ব পাৰিছে যে BTR অঞ্চলত কি পৰিৱেশ আহিছে। গতিকে এই কথাখিনি চব BTRবাসীয়ে BTRবাসী এইটো বুজি পায় আৰু ৰাজনীতিটো ৰাইজে ঠিক কৰিব, আমি ঠিক নকৰোঁ। এইটো মিত্ৰতা যিটো BPF-UPFৰ মিত্ৰতা, এইটো কি কাৰণত নহ'ল বুলি ভাবে আপুনি? BPF আৰু BPF-UPFৰ যিটো মিত্ৰতাৰ এটা প্ৰসংগ আনিছিল এফচি, সেইটো কি কাৰণত হোৱা নাই বুলি ভাবে? সেইটো এফচিয়ে স্পষ্ট কৰি দিলে, চবকে মাতিছিলে কাম কৰিব বিচাৰিছে, কিন্তু BPFৰ পৰাটো নগ'লে। ৰাইজে বুজি পায়। সদায় আশাটো থকা উচিত, সদায় আশা থকাটো উচিত, কাৰণ BTRবাসী ৰাইজে বিচাৰে ইয়াত শান্তি সম্প্ৰীতি সকলোৰে মাজত হওক। আৰু BTRৰ জন্ম লোৱা ৰাজনীতি দলে BTRৰ দায়িত্ব লওক, সেইটো বিচাৰে। কোনোবা মুম্বাইৰ জন্ম লোৱা দল, কোনোবা চেন্নাইৰ জন্ম লোৱা দল, এইবিলাক বিচৰা নাই। ৰাইজে বিচাৰিছে আমাৰ BTR গৰ্ভত জন্ম লোৱা দল, যিসকলে নিজৰ নাগৰিকৰ দুখ বেদনা বুজি পায়, এই দলকে বিচাৰে। গতিকে সকলোৱে সেইটোৱে কৈছে যে আমাৰ যিটো আঞ্চলিক দল, তেওঁলোকৰ মাজত যদি ভালকৈ যদি সম্বন্ধ ৰাখি পেলাই যদি একত্ৰিতভাৱে যদি কাম কৰা হয়, সকলোৰ কাৰণে বেছি ভাল। গতিকে আশা লৈ পেলাই ৰাইজে বিচাৰি আছে, আৰু আমি ৰাজনীতি দল হিচাপে সদায় আমি বিচাৰিম যে সেইটো হওক। কিন্তু ইয়াৰ কাৰণেতো এটা পৰিৱেশ লাগিব নহয়। মুখ্যমন্ত্ৰীয়ে কৈ আছে BTRৰ বাহিৰত অসম চৰকাৰত আপোনাৰ এটকা তামোল এখন নোহোৱাকৈ চাকৰি পাইছে, কিন্তু BTRত এইটো হোৱা নাই, আৰু সেইকাৰণে হয়তো দেখা পোৱা নাই তেনেকৈ BTRত কোনোবা তামোল খাইছে বা পাণ খাইছে, হয়তো দেখা পোৱা নাই। আজি ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ, যিসকল চাকৰি পাইছে তেওঁলোকেতো প্ৰমাণ কৰি দিলে না, এটকা পইচা নিদিয়াকৈ আমি চাকৰি পাইছোঁ, চব দুখীয়াৰ পৰা। গতিকে ক'ৰ পৰা কেনেকৈ কৈছে এইটো আমি বুজি নাপাওঁ, এইটো তেওঁলোকৰ কথা, চবেই ক'ব পাৰে এইটো। মইতো আৰু বিজেপি নহওঁ, বিজেপিক প্ৰশ্ন কৰিব লাগিব, বিজেপি কিমান পাব। নাই, UPPLৰ যিটো UPPLৰ যিটো স্থিতি আছে, সেইটো আমাৰ অকলে 40টা সমষ্টিত খেলিব পৰা শক্তি আমাৰ আছে। আৰু আজিৰ তাৰিখত UPPLে নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব পৰা ক্ষমতা আমাৰ আছে, সেইটো আমাৰ আত্মবিশ্বাস আছে। কাৰণ ৰাইজৰ মাজত আমি গৈছোঁ, ৰাইজৰ গৈ পেলাই আমি দেখিছোঁ পৰিৱেশটো, এতিয়া ভোটাৰটো UPPLৰ প্ৰতি আছে। কিন্তু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে এইবাৰ দাবী কৰিছে যে BTCত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব, কিবা ক'ব বিচাৰে নেকি? চবেই কৰিব, আল্টিমেটলি ৰাইজে সিদ্ধান্ত ল'ব, নহয় জানো? ৰাইজৰ সিদ্ধান্ত কি ল'ব, কেনেকৈ ল'ব, আমিহে গম পাওঁ। আমি ইয়াৰ হাৱা পানী খাইছোঁ। আপোনালোকে চৰকাৰ গঠন কৰিলে বিজেপিক ল'ব নাই? চৰকাৰটো হৈ উঠকচোন, আমাৰতো কি অকলে চৰকাৰ গঠন কৰোঁ বুলি আমি কৈছোঁ, অকলে আমি চৰকাৰ গঠন কৰিম, অকলে আমি চৰকাৰ গঠন কৰিম। মই তেনেকৈ ক'ব নিবিচাৰোঁ, ইয়াত চব দলে আহক, সকলোকে আমি স্বাগতম জনাইছোঁ। আৰু সেইটো কিয় হ'ল, আজি 2020 চনৰ শান্তি চুক্তি হোৱাৰ পিছত, আমাৰ চৰকাৰ অহাৰ পিছত ইয়াৰ গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া মজবুত হ'লে নহয়। BPFৰ দিনত কোনোবা ৰাজনীতি দল ইয়াত আহি পেলাই কাম কৰিব পাৰিছিলে নেকি? নাছিল। কোনোবা যদি BPFৰ বিৰোধী যদি বাট মাতিছে, লগে লগে তাৰ ওপৰত এটা একশ্যন আছিল। কিন্তু আজিতো আমাৰ ওপৰত গালি পাৰে, প্ৰমোদ বড়োৰ পৰা গালি পাৰে। সেইটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, চবেই আহক, চবেই খেলক, BJP আহক, কংগ্ৰেছ আহক, চবেই আহক, ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু আল্টিমেটলি আমি কৈ আছোঁ কি ৰাইজে কোনটো দলক বিচাৰে, নহয় জানো? শান্তি সম্প্ৰীতি উন্নয়ন কোনে কৰিছে? UPPL দল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। এই কথাখিনি লক্ষ্য কৰি পেলাই ৰাইজে এইবাৰ ভোট দিব, UPPL অকলে চৰকাৰ গঠন কৰিব।